হেল্ল' ভিউৱাৰ্ছ, যোৱাকালি তেজপুৰৰ পৰা আহি ধ্ৰুৱই মোক খেতিৰ ঘৰতে থৈ গ'ল আৰু ৰাতিপুৱা 9 বাজি গ'ল মই উঠোঁতে। আৰু মায়ে চাহকাপ বনাই দিলে আৰু দুটামান মোৰ কাম আছিলে বেংকৰ, আৰু ভাবিলোঁ ঘৰতে যেতিয়া আছে বেংকৰ মানুহ দেউতাৰ দ্বাৰাই কৰাই লওঁ। আৰু ইফালে দেউতাই নাৰিকল কাটি আছিলে, মা আৰু মই মানে মিক্সিতে অকণমান পিঠাগুড়ি খুন্দিলোঁ। আৰু ইফালে নাৰিকল ৰুকাও ৰেডি হৈ গৈছে, আৰু সেইকাৰণে মায়ে ধুনীয়াকৈ এনেকৈ কুকাৰত কিবা চেকনি দি এটা মোক পিঠা বনাই খোৱালে, এই যিটো আমি টেকেলি মুখত দিয়া পিঠা কওঁ। আৰু পিঠাটোৰ ভিতৰখন চাওকচোন, মিঠৈ দি দিছে একদম, মানে গৰমত মিঠৈখিনি গলি জুচি আৰু কি সোৱাদ। আৰু এইফালে ঘৰ আহিছোঁ যেতিয়া চেল্ফ কেয়াৰ কৰিবই লাগিব, গতিকে মই লগাই ল'লোঁ হেনাটো ফ্ৰিকুৱেণ্টলি এইকাৰণে লগাই আছোঁ যে আফটাৰ ডেলিভাৰী মোৰ বহুত চুলি সৰিছিলে, আৰু এই হিমালয়াৰ হেনা আৰু বায়'টিকৰ চেৰাম এটা লগাই মানে বহুত ভাল পাইছোঁ। এয়া দুপৰীয়াৰ ভাত সাজ, সৰু মাছ ভজা, ওলকবি দিয়া দালি, দ্ৰোণ শাক, ফুলকবি আলু ভাজি আৰু ওলকবি গাজৰৰ চাটনি। কেনেকুৱা যে মজা লাগিছে খাই। আৰু এইফালে চাওকচোন, বান্দৰে এয়া মায়ে পিঠাগুড়ি মেলি দিছিলে ৰ'দত, খালে গোটেইখিনি। আৰু সেইকাৰণে আমাৰ ঘৰৰ খিৰিকীবোৰ এনেকৈ সৰু সৰুকৈ বাঁহেৰে গঁঠা আছে, হ'লেও বান্দৰৰ উৎপাত। আৰু মই ৰ'দত বহি ভাবিলোঁ নখকেইটাকে অকণমান চাফাও কৰোঁ, নেইল পলিচো লগাওঁ। আৰু তাতে ৰ'দত বহি বহি চুলিখিনিও ভাবিলোঁ শুকাই লওঁ। ৰ'দটো যে ইমান ধুনীয়াকৈ পৰিছে নহয় বাৰান্দাত। মাক ক'লোঁ বোলো কমলা চমলা আছে যদি খাবলৈ বঢ়িয়া হৈছে, লৈ আহা। মায়ে ক'লে আজি আকৌ একো টেঙাই নাই বোলে। আৰু মোৰ যে সেইদিনা সেয়া মাছৰ তেলে যে পৰিছে, চাওকচোন কেনেকুৱা ৰঙা গুটিটো হৈ গৈছেগৈ। তাৰপিছত দেউতাই এয়া বেংকৰ পৰা আহিল, মোৰ কামকেইটা কৰি দিলে। আৰু গধূলি নহয়, ঠিক আবেলি মা আৰু মই বোলো এফালে যাওঁ আলহী খাবলৈ। আৰু আলহী খাবলৈ যোৱা ৰাস্তাটো সেয়া ডিমৰীয়া কলেজৰ ফালেই যায়। এইখন হ'ল ডিমৰীয়া কলেজ, মই ডিগ্ৰী কমপ্লিট কৰা কলেজখন। কিমান দিন মূৰত যে এই ৰাস্তাটোত আহিছোঁ নহয়। যোৱাকালিও তেজপুৰ ইউনিভাৰ্চিটি গ'লোঁ, আজি আকৌ ডিমৰীয়া কলেজৰ ইফালে আহিছোঁ। মানে মনটো সেই আগৰ দিনলৈ ঘূৰি গৈছে, আৰু কিমান স্মৃতি আছে এইবোৰ ঠাইত। আৰু এয়া গৈ পালোঁ আমি বাংঠাই আংকুলৰ ঘৰ। বাংঠাই আংকুল হৈছে মোৰ মামাৰ ফ্ৰেণ্ড আৰু মোৰ শহুৰ দেউতাৰ কলিগ। তেওঁলোকে একেলগে আছাম পুলিচত কৰিছিলে, দুইজন এতিয়া ৰিটায়াৰ হ'ল। আৰু বাংঠাই আংকুল আৰু এটা কাৰণত মানে জড়িত, মানে ধ্ৰুৱ আৰু মইতো লগ পাই গ'লোঁ। তাৰপিছত দেউতাই মানে মাজত কোনো চিনাকি মানুহ নাই কাৰণে অকণমান বিয়া দিবলৈ টান পাই আছিলে, কিন্তু ওলাই গ'ল নহয় বাংঠাই আংকুল মাজতে, সেইকাৰণে মানে বান্ধোনটো অকণমান বেছি টান হৈ গ'ল। আৰু এইফালে চাওকচোন, এইটো কি মৰম লগা, মানে এই নাম জুনু বোলে। মোৰ প্ৰথমবাৰ ভাল লাগিছে দেই এনেকুৱা জীৱটো, নহ'লে মই বহুত ভয় খাওঁ কুকুৰ বুলি নকওঁ বাৰু, বেয়া পায় আংকুলে। আৰু এয়া বাংঠাই আংকুলৰ লগত কথা বতৰা, তেওঁৰ দুজন ল'ৰা, ডাঙৰজন হাফলঙত আছে এছাই, আৰু সৰুজনে ৰিচেণ্টলি অইলত কিবা এটা পাইছে। আৰু এয়া আণ্টিয়ে দিলে চাহ, কিবা কিবি ঢেৰ খোৱা বস্তু। আৰু আংকুলে এয়া জুনুৰ কথা কৈ আছে আমাক। তাই চাওকচোন ইমান মৰম লগাকৈ শুনি আছে, নিজৰে কথা কৈ আছে, শুনি আছে তাই, একদম মানে কিউট তাই। যাওঁ হা, জুনু মুনু বাই। আৰু জুনুক বাই বাই দি আমি ঘৰলৈ আহিলোঁ। আহোঁতে কলেজৰ সন্মুখতে ফটো এখন উঠিলোঁ আৰু মেমৰি হিচাপে। আজিলৈ ইমানে, বাই।